গতিকে মৰমৰ কলিজাসকল মনোজ ভাইয়ে নিজৰ ঘৈণীয়েকক খেদাই একদম দৌৰাই ৰাম ধুলাই দিছে। কিয় ধুলাই দিছে তোমালোকে চাবলৈ বিচাৰিছা নেকি? এবাৰ চাই লোৱা। আৰে ৰ'বা মনোজ ভাই ৰ'বা, তুমি যে এই নবৌক যে এনেকৈ গৈ ঘোঁচা মাৰি যে পেটটোত যে ইমান জোৰছে ঘোঁচা মাৰিছা, যদি উশাহ চুশাহ বন্ধ হৈ যদি মৰি যায়, ভাত পানী চাহ তাহ কোনে বনাই দিব? নে বেলেগ কোনোবা আছে তোমাৰ? এইটো কপা ললিতয় এইটো মোবাইল। আৰে মোবাইল এটা যেনিবা তাই কিনিলে আৰু হা, জোৰ পাই ল'লে আৰু তাতেনো তোমাৰ কিডাল হ'ল? ইমানকে ঘোঁচা মাৰি একদম দৌৰাই খেদাই তাইক পিটিবলৈ কিডাল হ'ল? মাইকী মানুহৰ ওপৰত যে হাত তুলিব নালাগে তুমি নাজানা নি? साला छोटी गंगा बोल के नाले में कुदा दे। এইটো কপা ললিতয় এইটো মোবাইল। মইতো কৈছিলো না পিছে যে ছেকেণ্ড হেণ্ড মোবাইল কিনিবলৈ সদায় এনাৰ মোবাইল ষ্টৰত যাবি, গম পালি? তাত সস্তাত পাবি মোবাইল। কথাটো এইটো মানে হা, এনাৰ মোবাইল ষ্টৰৰ পৰা মোবাইলটো মানে আনিবলৈ তুমি কৈছা তাইক হা? তোমাৰ নবৌয়ে বেলেগৰ পৰা মোবাইলটো অনাৰ কাৰণে তোমাৰ জ্বলন হৈছে। এনাৰ মোবাইল ষ্টৰে তোমাক ইমানেই টকা দি দিলেনে যে নিজৰ মাইকীজনীকো একদম পেটে চেটে ঘুচিয়াই মেলি দৌৰাই খেদাই পিটিবলৈ মানে তুমি বাধ্য হৈ গ'লা? নাপায়। ইমান সেই টকাকেইটাৰ বাবে নিজৰ ঘৈণী এজনীক কিয় খেদাই পিটিব লাগে হে? প্ৰমোশ্যন কৰিছে অলপ ভালকৈ কৰিলেও হয় দেখোন। মানুহজনীক খেদাই পিটি পিনি প্ৰমোশ্যনটো কৰিলে হয় নি? পইচা মানে ইমান বাকীয়ে নাই আৰু ক'বলৈ, লাজে লাগিছে আৰু চি। গতিকে মৰমৰ কলিজাসকল, তোমালোকে বাৰু অসমত এই বোৱাৰী ৰূপী মতা কালু কেতিয়াবা দেখি পাইছা নি? নাই দেখা। গতিকে বোৱাৰী ৰূপী মতা কালুজনী এবাৰ চাই লোৱা তোমালোকে। আৰে ঘৰত যদি দা কুঠাৰ নাই মোক মেছেজ এটা কৰি দিব লাগিছিলে, মই দা কুঠাৰ এখন দি পঠিয়ালো। এই ওলমি গোটেই শৰীৰৰ অংগ পতংগবোৰ ওলমাই ৰাইজৰ আগত পেটিকোট মেখেলা দাঙি পিনি সেই খৰিডাল ভাঙিবলৈ কি বালৰ গৰজ পৰিছিলে হে? অকণমান মাইকী মানুহ মাইকী নিচিনা থাকিবিচোন, ইমান মতা কালু হ'বলৈ নাযাবি। বাইচেঞ্চ যদি শ্লিপ মাৰি যদি সেই হাতখন যদি শ্লিপ মাৰি যদি ঠাঁচকৈ যদি পৰি যাওঁ, তো সেইটো কঁকাল নেগেলা কি হ'বগৈ হা? কি হ'বগৈ এবাৰ ভাবিছাচোন। ইমান মতা কালু কিয় হয়? গিৰিবিলাকে তহঁতক কেলা কি কৰিব ৰাখিছে জানো হে? ওলমি আছো, এইফালে যে কিবা কিবি ওলমি গৈছে সেইবিলাক দেখাই নাই তহঁতি নটি বাৰে ঘড়ীহঁত। তুমি দিয়া পগলা কৰি যেন্দু চকু জোনাকিনো নাযাবা তৰি হিয়াৰে বাকৰি ফুলি ৰোৱা তুমি। এইজনীক দেখাৰ পাছত কেলা হাঁহিটি মাৰি তুমি দিয়া পগলা কৰি নহয়, এইজনীক দেখাৰ পাছত লাগিছে এইজনী কেলা থাৰ্ড ক্লাছ কৰিহে দিলে কোনোবাই। থাৰ্ড ক্লাছ দুনিয়াত থাৰ্ড ক্লাছত পৰি গ'ল হে? এজনী ইমান ডাঙৰ ছোৱালী হে, যৌৱন কালৰ ছোৱালী হৈ কেলা কাম কৰিছ কি হা? ৰেণ্ডামি গেলা নটি বাৰে ঘড়ী নিচিনা কামবিলাক কৰি থাকিবি খেচেৰিহঁত। ইমান ডাঙৰ ছোৱালীজনী হৈ কেনেকৈ কাপোৰ পিন্ধিব লাগে, কেনেকৈ ভিডিঅ'টো বনাব লাগে, সেইটো এই কি বুলি কয় এইটো মুণ্ডাটোত লাও খোলাটোত এই মগজ বোলা বস্তুটো, ঘিউ বোলা বস্তুটো নোসোমালে আজিলৈকে তহঁতৰ। কোনোবা দিন তহঁতৰ কি অৱস্থা হ'ব ঠিক নাই, নিজে পাহৰি যাবি কেলা মোৰ চেহেৰাটো কেনেকুৱা আছিলে তহঁতি ভিডিঅ' বনাই। कैसे लोग रहते हैं यार यहाँ पर? सर तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम। যেতিয়া মানুহৰ ভাইৰেল হোৱা এটা পোক, সেই পোকটোৱে যেতিয়া ভৰিত এবাৰ কামুৰিব, পেটত এবাৰ কামুৰিব, এই ডিমাগটোত এবাৰ কামুৰিব, তেতিয়া এই এনেকুৱা ধৰণৰ প্ৰাণীবিলাক জন্ম হয়। এনেকুৱা যদি ইমান ভাইৰেল হ'বলৈ মন গৈছিলে তই কেলা লেংটা হৈ দিব পাৰ হে? এই ভতি যায় আৰু এই অকণমানি চুটি ফ্ৰকটো পিন্ধি ৰাইজৰ আগতে এই বিহু গানটো কিয় গেলাব লাগে? অসমীয়া বিহু অসমীয়াৰ মান হয়, অসমীয়া সন্মান হয়, বিহু বাপতি সাহোন হয়। সেই বাপতি সাহোন বিহুটিক লৈ এই অকণমানি ফ্ৰকটো পিন্ধি অসমীয়া ছোৱালীজনীৰ নামত কলংক কিয় কৰি আছ? বিহুটোক নেগেলাবি, বিহু হিচাপে ৰাখ। তহঁতৰ নিচিনা নটি বাৰে ঘড়ীবিলাকে বিহু নচা যোগ্য তহঁতি নহয়।
গতিকে মৰমৰ কলিজাসকল আজি ভিডিঅ'খিনি ইমানখিনি আছিলে যদি চাই ভাল পালা তেন্তে পেজটো ফ'ল' এটা কৰি দিবা আৰু লগৰবিলাকক ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবা আজি ভিডিঅ'টো অকণমান শ্বৰ্টকৈ বনালোঁ একো নাই মজা লৈ যোৱা চাই আকৌ নেক্সট ভিডিঅ' সোনকালে পাই যাব আৰু দেই বাই বাই